সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ আন এটা ৰেচিপি ভিডিঅ'লৈ মই আকৌ আহিলোঁ। আজি বনাব লৈছোঁ জহা কোমোৰালৈকে হাঁহৰ মাংস। এয়া মই কোমোৰা বাকলি গুচাই ল'লোঁ, আদা নহৰু ৰেডি কৰি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ, জলকীয়া কাটি ল'লোঁ আৰু গোটেইখিনি বস্তুৱে মই ৰেডি কৰি ল'লোঁ মাংস বনাবৰ কাৰণে। আৰু কেৰাহীটো গেছত পাতি দিলোঁ। পাতিতে অকণমান মিঠাতেল দি মই তাত নৰসিংহৰ পাত কেইটামান দি দিলোঁ। নৰসিংহৰ পাতকেইটা দিয়াৰ পাছত মই কাটি লোৱা পিঁয়াজ, বিলাহী, আদা নহৰু পেষ্ট আৰু লগত হালধি আৰু জিৰা পাউডাৰ অলপ মই দি পিনে লৰাই ল'লোঁ। লৰাই লোৱাৰ পাছত মই এতিয়া কোমোৰা দি দিম। কোমোৰাও দি পিনে অলপ সময় লৰাই ল'ম আৰু লগত হাঁহৰ মাংসও দি দিম। হাঁহৰ মাংস দি পিনে আকৌ লৰাই ল'ম আৰু মই আধা ঘণ্টামান সময় তেনেকৈ মই মাংস ভাজিছোঁ, নহ'লে সোৱাদ নহ'ব যে এইকাৰণে মই পানী দিয়া নাই। মই তেনেকৈ ল' ফ্লেমত নিমখ দিলোঁ অলপ, ল' ফ্লেমতে তেনেকৈ মই ভাজিছোঁ মাংসটো। আৰু আধা ঘণ্টাৰ পাছত কালাৰটো চেঞ্জে হৈ যায়, মাংসৰ কালাৰ চেঞ্জ হৈ গ'ল আৰু তেলো বহুখিনি ওলাইছে মাংসৰ পৰা। ভাজোঁতেই সিজি গৈছে মাংস আৰু কোমোৰা, ভাজোঁতেই সিজি গৈছে। এয়া চাওকচোন সিজি গৈছে। আৰু এতিয়া আকৌ ভাজি ভাজি বহুত সময় ভজা হোৱাৰ পাছত মই পানী দি দিম। পানী পৰিমাণ হিচাপে দি দিলোঁ মই। পানী দি পিনে মই 10 মিনিটৰ কাৰণে ঢাকনিখন লগাই থৈ দিম ল' ফ্লেমত। আৰু মাংস আমাৰ খাবলৈ ৰেডিয়ে হৈ যাব তাৰপাছত। এয়া মাংস ৰেডিয়ে হৈ গ'ল, চাওকচোন কিমানখিনি তেল ওলাইছে। এয়া মাংস আমাৰ ৰেডিয়ে হৈ গ'ল খাবৰ কাৰণে। আৰু মই প্লেটখন ৰেডি কৰি ল'লোঁ। আমাৰ ৰাতিৰ সাজ আজি এনেকৈয়ে আছিলে আৰু লগত গাহৰি মাংস অলপ আছিলে। সেইটো ৰেচিপি মই পাছত দিম। আৰু মোৰ চেনেলত যদি আপোনালোকে প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।